নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে জুস্মি এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি ভিডিঅ'টো নামঘৰৰ পৰাই আৰম্ভ কৰিলোঁ। এতিয়া পবিত্ৰ অসমীয়া ভাদ মাহ। ভাদ অসমীয়া বৰ্ষপঞ্জীৰ পঞ্চমটো মাহ। অসমীয়া সমাজ জীৱনত ভাদ মাহৰ গুৰুত্ব অপৰিসীম। ভাদ মাহটো সোমোৱাৰ লগে লগেই পৃথিৱীখনত যেন কিবা এটা ঐশ্বৰিক শক্তিয়ে বিৰাজ কৰাৰ দৰে লাগে। সমস্ত পৃথিৱীখন যেন ভক্তিৰ ৰসেৰেই বোৱাই তোলে। সকলোৰে মন প্ৰাণত কিবা এটা আধ্যাত্মিকতাৰ ভাৱেৰে তোলপাৰ লগাই থাকে। ভাদ মাহটোৰ নাম শুনিলেই আই মাতৃসকলৰ মুখত এটা পৰম আনন্দময় ভাৱ দেখিবলৈ পোৱা যায়। এই পবিত্ৰ ভাদ মাহটোক নামসিংহ মাহ বুলিও কোৱা হয়। এই মাহতেই নৱবৈষ্ণৱ ধৰ্মৰ জৰিয়তে অসমীয়া সমাজৰ ভেটি ঘঁহোতা মহাপুৰুষ গুৰু দুজনাৰ অৱদান নাম কীৰ্তনৰ ধ্বনিয়ে অসমৰ আকাশ বতাহ আলোড়িত কৰি ৰাখে। কিয়নো এই মাহতেই দুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ বৈকুণ্ঠ প্ৰয়াণ হৈছিল। এই দিনটোৰ পৰাই অসমীয়া মানুহে গুৰু দুজনাক সুঁৱৰি সকলোৱে এক হৈ নামঘৰত দৈনিক নাম প্ৰসংগ কৰি ঈশ্বৰৰ গুণানুকীৰ্তন কৰে। লগতে এই মাহৰে ৰোহিণী নক্ষত্ৰ অষ্টমী তিথিত স্বয়ং ভগৱন্ত জগতৰ ঈশ্বৰ শ্ৰী শ্ৰীকৃষ্ণৰ আৱিৰ্ভাৱ হৈছিল। সেয়ে এই আটাইবোৰ কথা সাঙুৰি ভাদ মাহটোক পবিত্ৰ ভাদ মাহ বুলি কোৱা হয়। আজি মই আৰু মোৰ লগতে আন কেইগৰাকীমান আই মাতৃ লগ লাগি নিজৰ লগতে আপোনালোকৰো কুশল মংগলৰ কাৰণে ঈশ্বৰৰ শ্ৰী চৰণত গোপিনীসকলৰ ওচৰত এখনি শৰাই আগবঢ়াই আশীৰ্বাদ বিচাৰিলোঁ। ভিডিঅ'টো আজিলৈ ইমানেই। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই।